হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই মাছ আনিবলৈ লৈছোঁ। মধুসোলেং টেঙাৰ সৈতে আলু লৈ লৈছোঁ, আদা নহৰু লৈ লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু বাকী পাঁচফোৰণ দিছিলোঁ কিন্তু দেখুওৱা নহ'লে। আলুখিনি ভাজি ল'লোঁ পিঁয়াজৰ সৈতে। ভাজি লৈ পিনে মধুসোলেং টেঙা কাটি থৈছোঁ যে আদা নহৰু দি দিছোঁ, আদা দিয়া নাই। মধুসোলেং টেঙাখিনি দি দিম এতিয়া। নহৰুখিনি ভাজি লোৱাৰ লগে লগে অকণমান ভাজি লোৱালৈকে তাৰপিছত নহৰুখিনি ভাজি লোৱালৈকে সেইখিনি দি দিছোঁ মধুসোলেং টেঙাখিনি। আপোনালোকে মধুসোলেং টেঙা খাই কেনেকুৱা পায়? মই বহুত ভাল পাওঁ। কোনে কোনে ভাল পায় খাই জনাবচোন দেই। মধুসোলেং টেঙাখিনি অলমষ্ট উতলিলে পানীটো দি উতলিলে ইয়াতে মাছ ঢালি দিছোঁ।